Hello friends, welcome to Rajdeep Sharma channel. আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি আপোনালোকক দেখাম ইকো ৰাইনো ৰিজৰ্ট। বলক ভিডিওটো আৰম্ভ কৰো। Friends, মই গৈ আছো ইকো ৰাইনো ৰিজৰ্ট। ইকো ৰাইনো ৰিজৰ্টৰ আপোনালোকক আজি পৰিৱেশ দেখাম। বলক মোৰ লগত। মোৰ লগত আছে মোৰ বন্ধু অপূৰ্ব। হেল্ল'। লগত ওদালগুৰিৰ পৰা দুজন ডাঙৰ ব্লগাৰ আহিছে, মোৰে ফ্ৰেণ্ড হয়। তেওঁলোক আহি আছে পিছত। আমি ঘৰৰ পৰা ওলাই বৰ্তমান আমি বাদলাৰ পৰা চাহ বাগিচা পালো আহি। বাদলাৰ পৰা চাহ বাগিচাৰ মাজে মাজে আমি ইকো ৰাইনো ৰিজৰ্টলৈ যাম। हेलो फ्रेंड्स, तो आज আমি গৈ আছো ইকো ৰাইনো ৰিজৰ্ট। ধামাকা হ'ব ধামাকা। চেনেল নহয় কিন্তু ৰাজদীপৰ চেনেল হয়। সো অলপ মই ব্লগ কৰো তাৰ চেনেলত। ধামাকা হ'ব ধামাকা আজি। আজি পুৰা ধামাকা হৈ যাব, তবাহি হৈ যাব আজি। আহিবে মোৰ ওদালগুৰিৰ পৰা আহা ফ্ৰেণ্ডছ। ডাঙৰ ব্লগ। হাই বয়ছ। সকলোৱে মানে মোৰ ফ্ৰেণ্ডৰ চিনাকি হৈ লোৱা। হেল্ল' হেল্ল'। বহুত ডাঙৰ ব্লগাৰ হয়। ওদালগুৰিৰ পৰা আহিছে। আমি গৈ আছো এতিয়া ইকো ৰাইনো ৰিজৰ্ট। এটা কথা ক'ব বিচাৰোঁ, এই যোনখন ইকো ৰাইনো ৰিজৰ্টলৈ আমি গৈ আছোঁ এইখন ওদালগুৰি ডিষ্ট্ৰিক্টতে হয়। একদম মানে পাহাৰৰ গালত লগা আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভূটানৰ পাহাৰৰ গালত লগা। আহক আপোনালোকে সকলোৱে তাৰে সৌন্দৰ্য উপভোগ কৰক। বহুত ধুনীয়া পৰিৱেশ। মই আগতেও গৈছোঁ এবাৰ, আকৌ এবাৰ গৈ আছোঁ মোৰ ফ্ৰেণ্ডৰ লগত। আৰু দুজন ফ্ৰেণ্ড আহিছে, আপোনালোকে গমেই পাইছে ক'ৰ পৰা আহিছে। আমি আহি উপস্থিত হ'লো একেবাৰে পাহাৰৰ গালত। এই চাওক পাহাৰ, এইখন পাহাৰ। বলক। হেল্ল' ফ্ৰেণ্ডছ, পাহাৰৰ কাষ পোৱাৰ লগে লগে মানে লগজনে মোক বাইক চলাব দিলে। এতিয়া আমি গৈ আছোঁ পাহাৰৰ কাষে কাষে ইকো ৰাইনো ৰিজৰ্টলৈ। বলক মোৰ লগত। ফাইনেলি আহি পালোঁ আমি ইকো ৰাইনো ৰিজৰ্ট। বলক আমি এতিয়া ভিতৰলৈ যাওঁ। কি দেখা পাওঁ কোৱা, কিবা কেনে লাগিব আজি ভিতৰত গৈ? আজি একদম মজা হ'ব, মজা মজা না? একদম ফুল মজা। বলক ভিতৰত। ইমান মজা প্লেচ, একদম নক'ব আৰু। চাৰিওফালে ফুলনি, চাৰিওফালে ফুলনি, ইমান ধুনীয়া ফুলনি। গাইছ, সৌটো চাওক, সৌটো ঘোঁৰা, সৌটো ঘোঁৰা চাওক, দেখিছেনে? ঘোঁৰাটো ঘাঁহ খাই আছে।
ইমান সুন্দৰ পৰিৱেশ কমেণ্টত ক'ব কেনে লাগিছে এইখন পাহাৰ যি দেখিছে চব পাহাৰৰ গালতে হয় ঘোঁৰা চাওক এইবোৰ ঘোঁৰা মানে ইয়াত ঘোঁৰাত উঠিব পাৰিব ঘোঁৰাত উঠি মানে আপোনালোকক গোটেই পাহাৰৰ কাষে কাষে ইক' ৰাইন' ৰিজৰ্টখন দেখাব অপুৱে ঘোঁৰাৰ লগত কিবা কথা কৈ আছে বাবা কি কথা কৈ আছা তুমি ये बहुत अच्छा है ये बेटा कुछ खाया ना तुमने कितना खाया नहीं ये लड़का और लड़की है क्या लड़की है दोनों लड़की है আপোনালোকে ইয়াতে আহিলে জিপ লাইন কৰিবলৈও পাব বৰ ধুনীয়া সুবিধা আছে জিপ লাইনৰ কাৰণে চাওক একদম হৌ পাহাৰৰ ওপৰৰ পৰা ইয়ালৈ আহিব আকৌ ইয়াৰ পৰা এই পাহাৰৰ তললৈ যাব পাৰিব সাগৰত যে দেখিছে তিমি মাছ চাওক কেনেকৈ মাথা ওলাই এনেকৈ এইটো একচুৱেলি গছৰ মূৰাৰ হয় ধুনীয়াকৈ সজাইছে দূৰৰ পৰা দেখিলেতো একদম ৰিয়েল তিমি মাছ যেন লাগে চাওক আৰু এইবোৰ ডাঙৰ ডাঙৰ শিল আনিছে চাওক কি ধুনীয়াকৈ সজাই থৈছে এইবোৰ মানে নক'বা আৰু ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া পৰিৱেশ এইবোৰ চাওক ইমান ডাঙৰ ডাঙৰ শিলবোৰ সজাই থৈছে ইমান ধুনীয়াকৈ সজাই থৈছে চাওক কি ধুনীয়াকৈ শিল এটা ফুটবল বনাই দিছে আপোনালোক দেখাই আছো ৰ'ব এইটো শিল চাওক কি ধুনীয়াকৈ ফুটবল বনাই দিছে বহুত ধুনীয়া লাগিল পৰিৱেশটো বহুত ধুনীয়া এতিয়া আমি একেবাৰে ভিতৰলৈ যাম ভিতৰৰ পৰিৱেশবোৰ আপোনালোক দেখাবলৈ চেষ্টা কৰিম আপোনালোক এটা বস্তু দেখাম এটা বাঘ দেখাম অলপ বাঘ শিলত ধুনীয়াকৈ অংকন কৰি থৈছে বাঘটো ভিতৰলৈ গৈ আছো এতিয়া অপূৰ্ব ঝুলনাত ঝুলি আছে এতিয়া বৰ্তমান ऊपर क्या लिखा है नो स्मोकिंग जोन এখন ৰিজৰ্ট হয় খাবলৈ অকমান দেৰিকৈ আহি পেলাই খাম এতিয়া আমি ভিতৰত কি আছে চাই হ'ব ব'লা ব'লক এইবোৰ যে চাংঘৰ আছে এইবোৰ মানে কেনেকুৱা ধৰণৰ কি কওকচোন ইয়াতে তুমি থাকিব পাৰিবা এতিয়া থাকিব পাৰি ৰাতি থাকিব পাৰিম আৰু ৰাতি থাকিব পাৰিবা তুমি তাৰপিছত পাৰ নাইট তোমাৰ সামথিং 2500 or 3000 কিমান মানে 3000 টকা ল'ব আৰু এক ৰাতি আৰু খোৱা লোৱাটো কাৰ হ'ব খোৱা লোৱা তোমাৰ নিজৰ হ'ব মানে থাকাটো সুবিধা আছে আৰু ধুনীয়া চাংঘৰত আৰু ফুল ফেচিলিটি নিশ্চয় আহিব পাৰে আপোনালোকে আৰু ইয়াতে মানে কিবা ডেন্স চেন্স কৰাৰ সুবিধা আছে ন ডেন্সৰ সদায় তোমাৰ ৰাতি ডিজে পাৰ্টি হয় ন সদায় ধুনীয়া আপোনালোকে আহক ৰাইন' ইক' ৰিজৰ্ট চাওক বহুত সুন্দৰ ধুনীয়া পৰিৱেশ চাংঘৰ আছে আপোনালোকে মানে আমনি নাপাব আৰু ইয়াতে আহি পেলাই বহুত সুন্দৰ পৰিৱেশ হয় গাইছ এখন ইক' ৰাইন'ৰ ৰিজৰ্ট হয় ইয়াতে আমি অলপ কিবা কিবি খাই লওঁ আৰু এঠাইলৈ যাম ইয়াৰ ওচৰতে আছে মানে ট্ৰি হাউচৰো আপোনালোকক পৰিৱেশবোৰ দেখাম
ব'লক আমি ডাইৰেক্ট এতিয়া আপোনালোকক ট্ৰি হাউচত লগ পাম। আহি পালোঁ ইক' ৰাইন' ৰিজৰ্টৰ ঠিক কাষতে 100 মিটাৰমান হ'ব আৰু তাৰ পৰা ইয়াতে আহি পালোঁ আমি এতিয়া। চাওক ট্ৰি হাউচ চাব এইটো। গাইজ ভিডিঅ'টো আমি এতিয়া এণ্ডিং কৰিবলৈ ওলাইছোঁ। ট্ৰি হাউচত আমি বহি আছোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ ট্ৰি হাউচৰ পৰা। ট্ৰি হাউচৰ পৰিৱেশ বহুত ধুনীয়া সুন্দৰ পৰিৱেশ, কিন্তু বেছিকৈ ভাল লাগিছে ইক' ৰাইন' ৰিজৰ্টত। ইয়াতে মানে অকল গছৰ ওপৰত ধুনীয়াকৈ এই হাউচটো বনাইছে, মানে ঘৰটো বনাইছে আৰু ধুনীয়া পৰিৱেশ। কেনেকুৱা লাগিল? মজা লাগিল, ভাল লাগিল ন? একদম বঢ়িয়া। অ'কে গাইজ, বেলেগ ভিডিঅ'ত লগ পাম। অ'কে, টাটা বাই বাই। ভিডিঅ'টো চাই পেলাই কেনে পালে লাইক কমেণ্ট দিব আৰু অকণমান দেই, ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো দেই। বাই বাই ফ্ৰেণ্ডছ।